পোনপ্ৰথমে সকলোকে নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ জীৱনৰ বিশেষ ফাইনেন্সিয়েল ফ্ৰীডমৰ বিষয়ে কিছু কথা। আমি জানো যে জীৱনত জীয়াই থাকিবলৈ হ'লে টকাৰ প্ৰয়োজন। যেনেদৰে উশাহ ল'বলৈ অক্সিজেনৰ প্ৰয়োজন হয়, ঠিক তেনেকৈ জীৱনটোক চলাই নিবলৈ টকাৰ খুবেই প্ৰয়োজন হয়। গতিকে এতিয়াৰ পৰা আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতু মই লৈ আহিছোঁ এটি অতি প্ৰয়োজনীয় কিতাপ। নাম হৈছে ৰিচ ডেড পুৰ ডেড। এইখন কিতাপৰ লেখক হৈছে ৰবাৰ্ট টি কিয়চাকি। এইখন কিতাপত মানুহে আৰ্থিক দিশৰ পৰা কেনেকৈ নিজকে এদিন ফাইনেন্সিয়েল ফ্ৰীডম কৰিব পাৰি তাকে দৰ্শোৱা হৈছে। দৈনন্দিন জীৱনত আমি টকা পইচাৰ চিন্তা কৰি থাকোঁ, যিহেতু আমি টকাৰ পইচাৰ কাৰণে কাম কৰি থাকোঁ। কিন্তু আপোনালোকে জানেনে যে টকাই আমাৰ কাৰণে কাম কৰে বুলি? কথাষাৰ কওঁতে হয়তো মিছা যেন লাগে, কিন্তু মিছা নহয়, প্ৰকৃতাৰ্থতে সঁচা কথা। আৰু এই বিষয়ে এইখন কিতাপত বহলভাৱে বিশ্লেষণ কৰা হৈছে। গতিকে মই আপোনালোকক অনুৰোধ কৰোঁ যে এইখন কিতাপ এবাৰ পঢ়ি চাব আৰু নিশ্চয় আপোনালোকক ভাল লাগিব। গতিকে আপোনালোকে যদি এইখন কিতাপ কিনিব বিচাৰে, তেতিয়াহ'লে এইটো ভিডিঅ'ৰ লিংকত তলত ডিছক্ৰিপশ্যনত লিংক দিয়া হৈছে। লিংকটো ক্লিক কৰিলে আপোনালোকে কিতাপখন কিনিব পাৰিব। গতিকে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব। আৰু সময় দিয়াৰ বাবে বহুতেই ধন্যবাদ।